10টা বিজেপিৰ বেয়া কওকচোন আপুনি अखिल गगैया प्रमोद बर'खौ सोंदों जे बिजेपिनि 10टा गाज्रि बुंलाय होनना बुंदों थारमाने प्रमोद बर'आ बुंदोंमोन बिजेपिनि 10टा गाज्रि बुंनो हायो आरो कंग्रेसनिबो 10टा गाज्रि बुंनो हायो होननानै बे समावनो अखिल गगैया बेखौ कुइसन खालामदों बिजेपिनि 10टा गाज्रि बुंसाय होननानै नाथाय प्रमोद बर'आ बुंनो हादोंना हायाखै बेखौ नोंथांमोना जोबजासिम नाय अब्लानो निश्चय बुजि मोनगोन आरो थारैनो मा सावरायदों बिथांमोना बेयाव माने उखिल गगैजों प्रमोद बर' लोगोसे दिलीप शइकिया बिथांमोना मोगा मोगि जालायदों गोबाङानो नुखाबाय जानांगौ बा नुवाखैबो जानांगौ लाइभनि गेजेरजों स' नोंथांमोना बे भिडिअखौ फुरा नाय बिनि उनाव नोंथांमोना बुजिगोन आरो लोगोसे जोबथारनायाव दङ गबिन्द बसुमतारी उदालगुरि जिल्लानि बिटिआरनि डेपुटि चिफ बिथांखौ मानि खारनाव रायजो राजाफ्रा खुद्रिखांदों आरो मानो धरना होनो गोनां जादों কিবা কয় যেতিয়ালৈকে আপুনি এডমিনিষ্ট্ৰেটিভ কাম কৰি আজি যিবিলাক মানুহে খুব উগ্ৰ অসমীয়াৰ কথা কৈ আছে তাৰ বেছিভাগ মানুহৰ তেলটো ইন্ধনটো বিজেপিৰ পৰা গৈ আছে যিবিলাকক আপোনালোকে নতুন লিডাৰ দেখিছে নতুন এলিগেশ্যন এটো আপুনি মনত ৰাখিব আপোনালোকে ৰিপিট কৰিব লাগিব এটো নতুন লিডাৰ দেখিছে যিবিলাকে আজিকালি সকলে মনত ৰাখিব এটো তামুকক কাটিম কৰি থাকে এইবিলাক একদম স্পেচিয়েলি ডিজাইন জাতীয়তাবাদী বিলাক স্পেচিয়েলি ডিজাইন হার পানী পাই আছে বুলি কৈছে স্পেচিয়েলি ডিজাইন কিছুমান বিজেপিৰ হেৰি যে বাঙালীৰ বিৰুদ্ধে কথা কোৱা হিন্দী ভাষীৰ বিৰুদ্ধে কথা কোৱা হিন্দী ভাষীবিলাকক ভয় খুৱাই দিয়া আৰু তাৰপিছত হিন্দী ভাষীবিলাকে আৰু বাঙালীবিলাকে আকি বিজেপিৰ ওচৰত আশ্ৰয় ল'ব আৰু ভোটটো তেওঁলোকে পাব তো এইটো হ'ল এটা ডিজাইন নেশ্যনেলিজিম এটা ছেক্টেৰিয়ানিজিম এটা এইটো যিটো কৰিছে এইটোৰ কাহিনীটো বেলেগ মই সেইটোলৈ যাবই খোজা নাই কিন্তু বেছিক প্ৰশ্নবিলাক যে বিজেপি হ'ল আঞ্চলিকতাবাদী যিকোনো এখন চৰকাৰ যিকোনো দল যিকোনো আঞ্চলিক চেণ্টিমেণ্ট থকা যিকোনো আঞ্চলিক স্বাৰ্থৰ বিৰুদ্ধে থাকে সদায় ই সদায় এক দেশ এক শাসন ব্যৱস্থাৰ নামত সকলোকে মষিমূৰ কৰি লৈ যায় আৰু সেইকাৰণে সকলো আঞ্চলিকতাবাদী শক্তিৰ আটাইতকৈ ডাঙৰ শত্ৰুটোৰ নাম দেশৰ বিজেপি আৰু সেইকাৰণে এই বিজেপিৰ লগত কেতিয়াও প্ৰমোদ বড়ো থাকিব নোৱাৰে আছে কিন্তু থাকিব নোৱাৰে থাকিব পাৰিব কেৱল কম্প্ৰমাইজ কৰি থাকিব পাৰিব কেৱল কম্প্ৰমাইজ কৰি অসম গণ পৰিষদ কেতিয়াও প্ৰমোদ বড়ো অসম গণ পৰিষদ কেতিয়াও অখিল গগৈ ডাঙৰীয়া হজম হোৱা নাই কেনেকৈ আছে আজি অসম গণ পৰিষদ তাৰমানে আপুনি প্ৰমোদ গগৈ ভৱিষ্যতৰ ৰাজনীতিৰ কথা কৈছে অসম গণ পৰিষদ কেনেকৈ আছে অখিল গগৈ অসম গণ পৰিষদে গোটেই জীৱন বিদেশীৰ বিৰুদ্ধে কথা ক'লে আৰু বিজেপিয়ে তেওঁলোকক কি কৰিলে সংসদত ক'লে যে তোমালোকে আইনৰ বিপক্ষে কথা কোৱা কিন্তু ভোটটো কাৰণৰ অখিল মই এটা কথা কওঁ হয়নে এই যিটো কাৰবাৰ বিজেপিয়ে গোটেই আঞ্চলিকতাবাদী শক্তিবিলাকক একেবাৰে জিৰো বনাই মোৰ এটাই কথা আপুনি গোটেই জীৱনটো অপিনিয়ন আৰু যুক্তি দি যাব না জাতিৰ স্বাৰ্থত কিবা এটা কৰিব সমাজৰ স্বাৰ্থত কিবা এটা কৰিব যে বিজেপিৰ লগত থাকি আজি যদি মই শান্তি আনিব পাৰিছো দুটামান ইনষ্টিটিউচন বনাব পাৰিছো কিবা কাম কৰিব পাৰিছো মই গোটেই জীৱনটো চিঞৰি থাকিম না কিবা এটা কৰিম মোৰ কাৰণে প্ৰমোদ দা ঠিক কথা শান্তি অনাৰ কাৰণে আপোনালোকৰ আন্দোলন হোৱা নাছিলে বৰং আপোনালোকৰ জাতিৰ স্বাধিকাৰ প্ৰতিষ্ঠাৰ কাৰণে পৃথক ৰাজ্যৰ পক্ষপাতী নেকি আপুনি পৃথক ৰাজ্যৰ পক্ষপাতী নেকি কক এতিয়াই কক আপুনি সেপাৰেট ষ্টেটৰ পক্ষপাতী বিচাৰে আপুনি আজি কক আপুনি বিচাৰিলে কৈ দিয়ক দ্বিখণ্ডিত কৰিব বিচাৰে আপুনি কৈ দিয়ক আজি কক একদম ওপেন সবে চাই আছে মানে মই এটোৱে কই ডিভাইড আসাম 50-50 আছিলে ডিভাইড আসাম 50-50 সাপোর্ট আৰু অখিল গগৈ এনডিপি ডিমান্ড ডিভাইড আসাম 50-50 সাপোর্ট আৰু অখিল গগৈ সেপাৰেট ষ্টেট আছে উল্টাই মই সুধিম আপোনাক অখিল গগৈ লাগে অসম আৰু ভাগ ভাগ হৈ যাওক ৰাজ্য আপুনি খুটক মই এতিয়া যে আপুনি মই এতিয়া অখিল গগৈ স্থাপন কৰা প্ৰশ্ন উত্তৰ দিব বিচাৰিছো আপুনি আজিকালি বিচাৰে কি কৈছে অখিল গগৈ আপুনি আজিকালি পৃথক বড়োলেণ্ড নিবিচাৰে আপুনি দিয়া নাই না মোক নেদিলে মই ৰখি থাকিম নেকি মোৰটো সমাজ আপুনি নিজৰ লক্ষ্যৰ পৰা আঁতৰি আহিছে চুক্তি হৈ গ'ল আপুনি আপোনাৰ বিজেপিৰ লগত নিজৰ লক্ষ্যৰ পৰা আঁতৰি আহিছে 1993 বিএসসি চুক্তি হ'ল ৰাপ ষ্টেট নেদিলে 2003 বিটিসি চুক্তি হ'ল ষ্টেট নেদিলে 2020 গোটেই আমাৰ যিখিনি অস্ত্ৰধাৰী দাদা ভাই আছিলে একেলগে আমি শান্তিৰ স্বাৰ্থত চুক্তি কৰিছো যেহেতু কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে পৃথক ৰাজ্য নেদিয়ে বড়ো জনগোষ্ঠীক আমি তেনেকৈ ৰাখি থব নোৱাৰো বড়ো জনগোষ্ঠীক আগুৱাই লৈ যাব লাগিব অঞ্চলটো আগুৱাই লৈ যাব লাগিব কিন্তু প্ৰমোদ দা ইটো কথা ক'ব নালাগে আমাৰ এজেন্ডাটো আমি ক্লিয়াৰ আমি এটা 1 মিনিটৰ কাৰণেও পাহৰি পেলাই কোনো কাম কৰা নাই শান্তিৰ কাৰণে কৰা নাছিলে মানে আজিৰ যিটো আপুনি শান্তিৰ কথা কৈছে যে আন্দোলন নকৰি শান্তি তো আমি ব্লাড সেটটো বিচাৰে নেকি আপুনি নাম্বাৰ 1 আপুনি খোটাই ব্লাড সেট বিচাৰে নেকি নাম্বাৰ 2 ব্লাড সেট বিচাৰে নেকি আপুনি আইএম প্ৰতিষ্ঠা কৰিবৰ কাৰণে আন্দোলন কৰা নাছিলে কি প্ৰতিষ্ঠা এখন আইএম বা এটা ডিজাইনৰ কাৰণে আন্দোলন কৰা নাছিলে পৃথক ৰাজ্য বিচাৰিছিল আপুনি দিয়ক পৃথক ৰাজ্য নিজৰ স্বাধিকাৰ প্ৰতিষ্ঠাৰ কাৰণে
বড়ো অঞ্চলত বড়ো মানুহে আমাৰ নিজৰ স্বাভিমান যাৰ জাতীয় কাৰণে শাসন অস্তিত্ব কৰিবৰ কাৰণে ৰক্ষাৰ কাৰণে কৈছিলে। আন্দোলন আৰু কৰিছো আপুনি আৰু মই চিভ হৈ আজি পেলাই বিজেপিৰ লগত কম্প্ৰমাইজ মই কৰি চৰকাৰটো বড়ো দায়িত্ব লৈ মানুহক পেলাই আপুনি বিশ্বাসঘাতকতা কৰি আজি শাসন 21টা কৰি আছে। জিআই টেকিং কৰিলো আপুনি কেইটা কৰিলে অসমীয়াৰ জিআই টেকিং কওক আপুনি কেইটা কৰিলে কেইটা কৰিছে মোৰ এতিয়া খাদ্যৰ পৰা লৈ পেলাই আৰনাই গামছা দখনা নাফাম আমাৰ যিমান আছে অনলা খাৰে আঞ্জা সব মানে আমাৰ সিপুং আহি গ'ল আপুনি কি কৰিলে প্ৰমোদা সেইটো এডমিনিষ্ট্ৰেটিভ কাম হা সেইবিলাক শুনক, এডমিনিষ্ট্ৰেটিভ কাম আপুনি এডমিনিষ্ট্ৰেটিভ কৰিব পৰা নাই যে আপুনি এডমিনিষ্ট্ৰেটিভ কৰিব পৰা নাই যে কেতিয়া কৰিব আপুনি এডমিনিষ্ট্ৰেটিভ যেতিয়ালৈকে এডমিনিষ্ট্ৰেটিভ কৰিব আপোনাৰ গামছা হেৰাই যাব আজি জিআই টেকিং হল কিবা কয় যেতিয়ালৈকে আপুনি এডমিনিষ্ট্ৰেটিভ কাম কৰিব আপোনাৰ সব হেৰাই যাব তেতিয়ালৈকে কিয় ৰখি থাকিব আপুনি আজি অসম চুক্তি 85 হল আজিলৈকে বহুত দফা ৰৈ থাকিল কিয় ৰৈ থাকিল কোনবাটো মাথা লুগাব লাগিছিল না চুক্তিটো ইফাল নহয় সিফাল কৰি চুক্তি ৰূপায়ণ কৰিবৰ কাৰণে তো আজি প্ৰেক্টিকেল হওক বাস্তৱ হওক আমি 30 বছৰ সংগ্ৰাম কৰি আপুনিও সংগ্ৰাম কৰিছে আমি নিজকে কিবা ইমোশন কৰি হেৰাই পেৰাব নালাগে কংগ্ৰেছও ভাৰতৰে দল বিজেপিও ভাৰতৰে দল 10টা পইণ্ট মই আগতে কৈছো এতিয়া যদি মোক ক'বাতে 10টা কংগ্ৰেছৰ বেয়া কম 10টা বিজেপিৰ বেয়া কম 10টা বিজেপিৰ ভাল কম 10টা কংগ্ৰেছৰ বেয়া কম 10টা বিজেপিৰ বেয়া কম এইটো এনেই লৰা ধেমালি प्रमोद बर'आ मा बाथ्रा बुंखो नोंथांमोना निश्चय खोनामोनखाबाय हा मा लाबोनो हादों मा लाबोनो हायाखै हा अनला खारैनो नारजि माबा माबि बेफोरबायदिनो गोबां बाथ्रा बुंबाय नाफामनो माबा माबि अनेकथा खोथा बुंदों आरोखि दा बिटिआर सुक्तिनि गेजेरजों बेफोरखौ लाबोनो हादों आरोखि आर'नाइफोरखौ नङा होमबा दा बे आर'नाइ अनला खारै नाफामफ्रा गोदो गोदायनिफ्राय दंखायोना गैयामोन नै बेखौसो आङो सानदों दा बेफोर बाथ्राखौ सावरायनायनि सिगां उखिल गुगिया गोबां कुइसन खालामदोंमोन नोंथाङा बिटिआरनि थाखाय सोमावसारदोंमोन नामा नोंथाङा बड'लेण्डनि थाखाय मानो सोमावसारदिया नोंथाङा बिजेपिजों थाफानानै ओरै थोरै खामानि मावबाय बेफोरबायदि गोबां बुंदों नाथाय प्रमोद बर'आ माखासे कुइसना आलादा आलादा थांबाय थायो आरो एन्सारफ्रा बेलेग बेलेग थांबाय थायो मानो होनना बुङोब्ला बिथांमोना दानखेनायाव गोबां स्मार्ट आरोखि ना नोंथांमोना नुखाबाय दिनै बर' रायजो राजानि थाखाय मोजां खामानि मावदोंमोनब्ला थारैनो एसेबां मोजां खामानि मावदोंमोनब्ला हा आं बांद्राय गोलाव बुंनो सानलिया नैबे बिटिआर ओनसोलनि सिङाव थानाय उदालगुरि जिल्लायाव दिनै गबिन्द बसुमतारीनि मुङै रायजो राजाफ्रा मानि खारनाव धरना होदों नैखौ गुवारै नायना लाब्लानो सरकारनि मानसिबाबो मिथिगोन सोरबा पलिटिकेल पावाराव थानायबाबो मिथिगोन मिथियैनि रावबो गैया मानि खारनाव बिथांमोना गबिन्द बसुमतारी गबेक आरो मुर्दाबाद होननानै धरना होनो गोनां जादों नोंथांमोना नायनानै बुजिनानै लादो एमआरडी एम मुर्दाबाद गोविंद बसुमतारी मुर्दाबाद गोविंद बसुमतारी मुर्दाबाद डिपुटी चिफ मुर्दाबाद उमानगर आरो प्राइमारिजों सायख'जानाय चेयारमेनखौ गनायथि होनांगौ उमानगर आरो दुमारिगुरि प्राइमारिजों सायख'जानाय चेयारमेनखौ गनायथि होनांगौ उमानगर आरो दुमारिगुरि प्राइमारिजों गनायथि होनायखौ सायख'जानाय चेयारमेनखौ गनायथि होनांगौ दुमारिगुरि प्राइमारि लं लिभ उमानगर प्राइमारि लं लिभ बिटिआर सरकार हाय हाय बिटिआर सरकार हाय हाय बिटिआर सरकार हाय हाय PNRD PNRD मुर्दाबाद डिपुटी चिफ मुर्दाबाद मुर्दाबाद गोविंद बसुमतारी मुर्दाबाद गोविंद बसुमतारी मुर्दाबाद उमानगर आरो दुमारिगुरि प्राइमारिजों सायख'जानाय चेयारमेनखौ गनायथि होनांगौ उमानगर आरो दुमारिगुरि प्राइमारिजों सायख'जानाय चेयारमेनखौ गनायथि होनांगौ उमानगर आरो दुमारिगुरि प्राइमारिजों सायख'जानाय चेयारमेनखौ गनायथि होनांगौ PNRD मुर्दाबाद डिपुटी चिफ मुर्दाबाद गोविंद बसुमतारी मुर्दाबाद